আপনার ফোন আর ভিডিও Few inches later. iPhone 13 Pro Max হয় নেকি? এটা কি হয় iPhone 13 Pro Max হয়? নাম লিখা এই ফেকি দিলা। কি মোবাইল কই দেখো এইটোৰ ওপৰত কি লিখিছিলে iPhone 13 Pro Max? এয়া বিকাশে আইফোন 14 Pro Max এয়া চাৰ্জাৰ এই চক এমা ইউজ কৰিম। আইফোন 15 Pro Max নেকি ও ভি iPhone 17 Pro Max। মোবাইলটো এবছৰ হৈ গ'ল আজি বিক্ৰী কৰিছো। এই সাদা নহলে 65 মাহ মান ইউজ কৰিলো মই এটা চাৰ্জাৰ Hey guys, কি খবৰ? সকলো ভালে কুশলে আছে আৰু মই ভালে কুশলে আছোঁ আৰু আজি ভিডিঅ'টো অলপ বিশেষ কাৰণ মই আগৰ ভিডিঅ'ত কৈছিলোঁ আপোনালোকক যে মই মোবাইল লোৱা ভিডিঅ' বনাম বুলি চ' মোবাইলটো ল'লোঁ অলৰেডি চ' এতিয়া আপোনালোকক দেখাম কি মোবাইল ল'লোঁ কিমান প্ৰাইচত ল'লোঁ আৰু ক'ৰ পৰা ল'লোঁ চ' ভিডিঅ'টো শেষলৈ চাওক আৰু এইখিনিতে কথা এটা কওঁ যোনে যেতিয়া মোৰ চেনেলত নতুনকৈ আহিছে বা আগৰে হওক যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ এটা ছাবস্ক্ৰাইব কৰি দিব কাৰণ আপোনালোকৰ এটা ছাবস্ক্ৰাইবে মোক আগবাঢ়ি যাবলৈ সহায় কৰিব 2000 years later. A few moments later. তো আমাৰ ৰাহুলে মোবাইল ল'লে। দাদা কিবা এটা কমেণ্ট কৰি এইটো আপনার ফোন আর ভিডিও আপনার পূজা বলি স্পেশাল গিফট আপনার কাছে হ্যাপি পূজা হেল্ল' গাইজ মোবাইল চোবাইল লৈ আহিলোঁ মোৰ পাছফালে বিকাশ আছে বিকাশ কিবা এটা ক'ব বিকাশ মোবাইল কেনেকুৱা লাগিলে ভালে লাগিলে বেছি ভাল তোতকে লাগিলে আৰু তোকে লাগিলে মোবাইলৰ কেমেৰা কোৱালিটি কৈ দিয়া আকৌ কেমেৰা কোৱালিটি কি ক'ম আৰু কেমেৰা কোৱালিটি মস্ত কি নামটো কি আছিলে যে নামটো পিছত কবি নামটো এতিয়া ৰিভিউ কৰিব নালাগে পিছত কৰিম চ' সেইফালে গৌৰৱ আছে আমি ফুৰিবলৈ আহিছোঁ অলপ মোবাইল চোবাইল লৈ গৌৰৱ মোবাইলটো কেনেকুৱা আছে কৈ দে ভালে আছে মোবাইলটো অকণমান ভাল আছে অকণমান ভাল ইয়াতকৈ ঘাটিয়া মোবাইল ক'তো নাই পঁচিছা কৈ দে পইচা ভাল আছে বাকী একো নাই কেমেৰা কোৱালিটি ঠিক আছে আৰু কি বেয়া আছে মোবাইলটোৱে বেয়া মোবাইলটো লোক মোবাইল ঠিক আছে নামটো অলপ খালি বেয়া হ'ব পাৰে বাকী ত' কি মোবাইল ল'লোঁ ঘৰত গৈ দেখাই আছোঁ চাই থাকিব দেই रुको जरा सबर करो এই গাইজ ফাইনেলি ঘৰ আহি পালোহি এতিয়া মোবাইলৰ ৰিভিল কৰিম বিকাশ ক কিবা মই আজি একো নকওঁ ক কিবা এটা মাৰি মেলি ক'ব কৈছে কিন্তু নকওঁ এইটো iPhone 13 Pro Max হয় নেকি এইটো কি হয় iPhone 13 Pro Max হয় নাম লিখা আছে Oppo A58 ই দালাল এই ফেকি দিলা কি মোবাইল কৈ দে আকৌ চাইছে নাই পঢ়িব নাজানে নেকি এই বক্সটো হয় মোবাইলটো কি আছে তাৰ ভিতৰত মোবাইলটো এই ছাৰপ্ৰাইজ প্ৰাইচ ছাৰপ্ৰাইজ থাকিব এইটো ছাৰপ্ৰাইজ 16,000 কি মোবাইল আছে কৈ দে ইয়াত কি মোবাইল আছে চাইছে নাই Oppo নামে আছে Oppo A58 বুলি ইয়াত ছাৰপ্ৰাইজ আছে ছাৰপ্ৰাইজ ছাৰপ্ৰাইজ কি মোবাইল আছে ক ৰবলিয়া দেখাইছো এইটো নোলাবি এতিয়া আকৌ ইমান জল্দি নকৰিবি ইমান জল্দি Oppo নকৰিবি A58 হয় নাই বাকচটোৱে হ'ব A58 তো মোবাইলটো দেখাই তাৰ ভিতৰত বেলেগ মোবাইল থাকিব পাৰে মোবাইলটো দেখাই দিছো নোলিয়াবি এতিয়া ৰ আকৌ নোলিয়াবি থ আকৌ দেখাই দিছো বিশ্বাস কৰা নাই যদি বিকাশ ৰিভিল কৰ এয়া দেখিবলৈ পাইছে বিকাশে iPhone 14 Pro Max ৰিভিল কৰিবলৈ লৈছে এতিয়া এইটোৰ ওপৰত কি লিখিছিলে iPhone 13 Pro Max 14 Pro Max 13 লিখা আছে 14 লিখা আছে তো জিও কিন্তু Oppo এয়া বিকাশে iPhone 14 Pro Max এয়া ৰিভিল কৰিছে নামটো খালি Oppo A58 তাৰপাছত মোবাইলটো এমাহ হৈ গ'ল কিন্তু আজি বিকাশ চাই দে এবাৰ কেলে চাম আকৌ এইটো চাৰ্জাৰ এই চক এমাহ ইউজ কৰিম আজি এইটো চক ইয়াত লিখা আছে আপুনি যদি বিশ্বাস নকৰে স্কেন কৰি ল'ব Oppo A58 হয় দেখিবলৈ iPhone 15 Pro Max এটা লাগিছে নেকি মোক
So guys, এইটো মোবাইল iPhone 15 Pro Max নেকি এইটো? भी iPhone 17 Pro Max बंद करो हाथ जोड़ के मैं मोदी साहब से गुजारिश करता তই কি কবি কৈ দে তই কি কবি এইটো মোবাইলৰ বিষয়ে ক মোবাইলটো চাওক মোবাইলৰ বিষয়ে কি কবি তই তই মোবাইলৰ বিষয়ে কি কবি শুন আকৌ মোবাইলটো এবছৰ হৈ গ'ল আজি বিক্ৰী কৰিছো हम मालूम है तेरे बाप को मत सिखा কিমান দিন হ'ল নহ'লে 65 বাৰ মান ইউজ কৰিলো মই এটা চাৰ্জাৰ ৱায়াৰে নাই চাইছে নাই হেৰাই দিলে চাৰ্জাৰ ওলাই দিয়াই নাই আৰু কি কবি মোবাইলৰ বিষয়ে মোবাইলৰ বিষয়ে একো নকওঁ কেমেৰা কোৱালিটি একেবাৰে ঘাটিয়া Oppo 50A 58 तुमसे ना हो पाएगा কেমেৰা কোৱালিটি ঘাটিয়া তো? আৰু কি বেয়া আছে ইয়াত টেম্পাৰটো খালে চক ৰাহুল হাই নিউ মোবাইল ল'লে দেখা দে এইটো মোবাইল মোবাইলটো কেনেকুৱা মোবাইলটো মানে ভাল চবতকৈ মোৰ বেষ্ট লাগে Oppo আপোনাৰ থাম্বনেইলত লিখা আছে iPhone 14 Pro Max বুলি কিন্তু নহয় আপোনালোকে মৰম কৰিলে কেতিয়াবা সেইটো ল'ম বাট এতিয়া এইটো বেষ্ট ফোন মোৰ কাৰণে দেখিবলৈ পাইছে আৰু ইয়াৰ ৰেম বেছি নহয় 8GB ৰেম আৰু ষ্ট'ৰেজ 128 প্লাছ আৰু এই মোবাইলটো লৈছিলোঁ ডিব্ৰুগড় টাউনৰ পৰা আমি মানে বেলেগ মোবাইল বিচাৰি গৈছিলোঁ OnePlus নাপালোঁ এইটো OnePlus নিচিনা দেখিবলৈ অলপ চলপ হয় নাই কমেণ্ট কৰিব সেইকাৰণে ইয়াকে ভাল লাগিলে লৈ ল'লোঁ প্ৰাইচ আপোনালোকে গেছ কৰক ইয়াৰ প্ৰাইচটো কিমান হ'ব কমেণ্টত দি দিব কমেণ্ট কৰিব ইয়াৰ প্ৰাইচটো কিমান আৰু যদি কমেণ্ট কৰে যদি শুদ্ধ হয় মই ৰিপ্লাই দিম আপোনালোকে নিজে গেছ কৰক প্ৰাইচটো মই নকওঁ এতিয়া পাছত ক'ম A few moments later. আৰু শেষত গাইছ ভিডিঅ'টো চাই কেনেকৈ পালে জনাব আৰু যদিহে ভাল পালে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু নেক্সট এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজি দিছোঁ বাই আকৌ লগ পাম জয় অসম